অসম গোটেই গুৱাহাটী মানে অসম আৰু বানপানী ডুবিছিল চ' আমাৰ গাঁওখনতো মানে বানপানী হৈছিল চ' আজি আমি উপস্থিত আছোঁ মানে আজি মই উপস্থিত আছোঁ শুকলেই নদীৰ পাৰতে চাব পাৰে আৰু সেই গছডাল আপোনালোকক জুম কৰি দেখাই দি আছোঁ ৰ'বক সেই গছডাল যে দেখিছে যে সেই গছডাল জুম কৰি যে দিছোঁ সেই গছডালৰ পৰা একদম সেনেকৈ আহি একদম এইখিনিত আছিল মথাউৰিটো এনেকৈ আছিল মথাউৰিটো ভাঙি পেলাই একদম মানে বানপানী হৈছিল পূৰা আৰু এইখন আছিল ক্ৰিকেট আৰু ফুটবল দুইটা খেলাও এখন খেলপথাৰ আছিল এইটো এখন আৰু চাব পাৰে এতিয়া কেনেকুৱা পৰিস্থিতি হৈ গ'ল বানপানীৰ পিছত আৰু সেয়া আমাৰ লগত উপস্থিত আছে বৰুৱা জাৰ্ণি আপোনালোকক চাব পাৰে আপোনালোকক শুৱালকুছিৰ বৰলাহলৈ যোৱা ভিডিঅ'টোত মই দিছিলোঁ বৰুৱা জাৰ্ণিৰ চেনেলটো তেওঁলোকে যদি চোৱা নাই সেই ভিডিঅ'টো চাব ডিছক্ৰিপশ্যনত দি দিম আৰু বৰুৱা জাৰ্ণি এতিয়া বাঁহত বহি গ'ল সেয়া চাব পাৰে সেয়া গছত বহি গ'ল আৰু গাইছ মানে আমাৰ গাঁওবাসীয়ে কি বুলি কয় ইয়াতে মানে এইবিলাক যে বাঁহবিলাক যে দেখিছে বাঁহবিলাক লগাই পেলাই মানে সেই কৰিছিল মানে বানপানীটো মানে প্ৰেছাৰটো পৰি পেলাই মানে বানপানীটো মানে পানীটো মানে ইফালে উঠিব পৰা নাই চ' সেনেকৈ মানে আমাৰ গাঁওবাসীবিলাকে মানে বাঁহ লগাই পেলাই সেই কৰিছে এই বাঁহকেইডালৰ প্ৰেছাৰৰ কাৰণে সেইফালে পানীবিলাক গুচি গৈছে ইফালে আহিব পৰা নাই আৰু গাইছ আৰু আপোনালোকক কিছুমান বস্তু দেখাওঁ ৰ'বক এনেদৰে ইয়াতে আপোনালোকে চাব পাৰে ৰছীৰে বান্ধি থৈ দিছে এয়া চাব পাৰে সেয়া কিহৰ বাবে নাজানো কিন্তু এয়া চাব পাৰে আপোনালোকে এয়া গছবিলাক এয়া ৰছীৰে বান্ধি থৈ দিছে একদম মাটিৰ সেই ভিতৰত সেইবিলাকেদি ৰছীৰে বান্ধি থৈ দিছে সেই বাঁহকেইডালৰ লগত ৰছীৰে বান্ধি থৈ দিছে এয়া চাব পাৰে এইডাল যে দেখিছে আপুনি আধা কাটা গছ এইটো আধা কাটা নহয় দে গাইছ আধা ভাঙা এইটোৰে সেইটো চাব পাৰে একদম ভাঙি গৈছে দুইটা মানে এয়া ৰছীৰে গাঁঠি থৈ দিছে আপোনালোকে চাব পাৰে একদম ৰছীৰে গাঁঠি থৈ দিছে আৰু এয়া চাব পাৰে এয়া এইবিলাক একদম মানে কি এনেকুৱা অৱস্থা হৈছে চাব পাৰে একদম মানে গাঁটা উঠি গৈছিল আগতে এইখন ক্ৰিকেট আৰু ফুটবলৰ খেলপথাৰ আছিল কিন্তু এতিয়া চাব পাৰে একদম মানে শুকান এখন মৰুভূমি বুলিয়ে ক'ব পাৰে একদম শুকান মৰুভূমিত পৰিণত হৈ গৈছে এতিয়া চাব পাৰে সেয়া সেই গছটো এনেকৈ বান্ধি থৈ দিছে এয়া আপোনালোকে চাব পাৰে কিনো কৰিম এয়া বানপানী আৰু চাব পাৰে কিমান মানে মাটিবিলাকৰ মানে কি অৱস্থা হৈছে আপোনালোকে চাওকচোন মাটিবিলাক কেনেকুৱা ডিজাইনৰ হৈ গৈছে আৰু চাব পাৰে আৰু বান্ধি থৈ দিছে এয়া গছডাল এই বাঁহডালৰ লগত চাব পাৰে এইডালৰ লগত এয়া চাব পাৰে গোটেই ভিতৰতে এয়া বোকা এনেকৈ চাব পাৰে আৰু একদম মানে শুকান মৰুভূমিত পৰিণত হোৱা বুলি আপোনালোকে ক'ব পাৰে মানে কি ক'ম মানে কেনেকুৱা পৰিস্থিতি হৈ গ'ল আগতে মানে একদম মানে গ্ৰীণ গোটেইফালে গ্ৰীণ আছিল আৰু এতিয়া মথাউৰি ভাঙি পেলাই হৈ গ'ল চ' এতিয়া মানে কি কৰিম আৰু দিয়ক